বৰসভা গাঁৱৰ ৰাইজে সকলোৱে মিলি একত্ৰিত হৈ সভা পাতে আৰু সেয়াই হৈছে বৰসভা। আৰু আমাৰ গাঁৱতো তেনেকৈ অনুষ্ঠিত কৰিব বৰসভা। গতিকেলৈ আমাৰ গাঁওখন যিহেতু ডাঙৰ, মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ প্ৰায় 800 ঘৰ মানুহে একেলগে অংশীদাৰ হৈ আছে আৰু একেটা নামঘৰতে সকলোৱে একেলগে একত্ৰিত হৈ সকলোবিলাক কাৰুকাৰ্য পালন কৰে। গতিকেলৈ আজি মই আপোনালোকক লৈ যাব লৈছোঁ আমাৰ বৰনামঘৰত হোৱা বৰসভা হ'লে আৰু কেনেদৰেনো আয়োজন কৰিছে তাকে অকণমান দেখুৱাবলৈ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকেলৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু আমি মই যিহেতু ঘৰৰ পৰা ওলাই আহি আছিলোঁ আৰু আহি থাকোঁতে এয়া দেখিছেনে ডাঙৰ প্ৰকাণ্ড বান্দৰ এটা ৰাস্তাৰ মাজতে মানে বহি আছিলে আৰু এইফালে একদম আমাৰ সন্মুখেদি পূৰা পাৰ হৈ গৈছে। নাহে পটককৈ পাৰ হৈ যাওঁ আহক। বহি লৈ পেলাই একেবাৰে তিনিজনী মোৰ গাতে পৰিলে। বান্দৰে খেদি আহিলে মোৰ সেই লতি ছাতিটো যে ক'তো শ্বিলঙৰ পৰা আনিছিলোঁ সেই ছাতিটোকে মাৰি দিলোঁ, ছাতিও সুলকি গৈ ক'ৰবাত পৰিলে। তেনেকৈ নামা। আৰু এইফালে দেখিছেনে বান্দৰৰ উৎপাতৰ কাৰণে আচলতে গছত লাগি থকা আমটো তত নাপায়। ইমানেই মানে বান্দৰৰ উৎপাত, গছত যিহেতু বিভিন্ন ধৰণৰ ফল মূল লাগি থাকে আৰু ইহঁতি মানে ছিঙি কৰি খাই মেলি একেবাৰে টকলা কৰি পেলাই গছজোপা। আৰু এয়া নামঘৰ যিহেতু পালোহি আৰু পাই পেলাই ভৰিকেইটা যিহেতু নুধুলে ভালেই নালাগে। নমস্কাৰ। এতিয়া মই ক'ত উপস্থিত আছোঁ জানেনে? এতিয়া মই বৰনামঘৰত উপস্থিত আছোঁ, যিহেতু বৰসভাৰ কাৰণে আয়োজন কৰি থকা হৈছে আৰু কাষতে লাগি আছে এটা নাট্য মন্দিৰ। বিৰাটেই ডাঙৰ, আচলতে ডাঙৰ অনুষ্ঠানবিলাক তাত পতা হয় আৰু এয়া চাফ চাফাই যিহেতু আজি হ'ব, গতিকেলৈ মই অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ নাট্য মন্দিৰ ভাগ। আগতেতো মোৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁৱে বৰনামঘৰৰ ভাগ, আৰু আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ নাট্য মন্দিৰ ভাগ। এয়া সোমাই গৈছোঁ আৰু এয়া হৈছে নাট্য মন্দিৰ। আন জিলাবিলাকত যেতিয়া চাওঁ নাট্য মন্দিৰবিলাক তেনেই সৰু সৰু থাকে, মানে থাকে আৰু ইমান ডাঙৰ নাথাকে। মানে যিহেতু শিৱসাগৰতো মই নাট্য মন্দিৰ দেখিছোঁ, ইমান ডাঙৰ নহয় মানে। কিন্তু গোলাঘাটৰ এয়া নাট্য মন্দিৰ একদম অসমৰ ভিতৰত বোলে একদম মানে ডাঙৰ নাট্য মন্দিৰ বুলি কয়। গতিকেলৈ বিৰাটেই ডাঙৰ আছিল আৰু সেয়া গৈ পায়েই তাত যিহেতু ভকতসকলক কাইলৈ সেৱা কৰা হ'ব, মানে ভকতসকলক জলপান দিয়া হ'ব, তাত খোৱা বোৱা ব্যৱস্থা তাতে কৰা হ'ব। গতিকেলৈ সেয়া ৰখি নাথাকি এয়া দেখিছেনে গোটেই ঘৰটো বব এগৰাকী আৰু মই সাৰিবলৈ লাগি গ'লোঁ। গতিকেলৈ মোৰ যিহেতু প্ৰথমবাৰৰ বাবে মই যিহেতু এই বৰসভাখন পাম, গতিকেলৈ অকণমান কিবা এটা কৰিবলৈ পালে নিশ্চয় ভাল লাগে। আচলতে বহুতেই ডাঙৰ আৰু এয়া অকণমান চাফাই কৰিলোঁ, ঘৰ সাৰিলোঁ বাৰু, সাৰি কৰি হৈ গ'ল। আৰু এয়া ওপৰতো বহিবলৈ মানে আছে, তলতো বহিব পাৰে। আৰু সেইফালে আছে ষ্টেজ, কিমান ডাঙৰ দেখিছেনে? গতিকেলৈ ইয়াতে কাইলৈ মানে ভকতসকলে জলপান খাব। গতিকেলৈ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, চাই থাকক ভিডিঅ'টো। আৰু এয়া হৈছে পকা মিঠৈৰ কাৰণে মানে গোটাই থোৱা পিঠাগুড়ি, আৰু প্ৰতি ঘৰ মানুহে মানে এনেকৈ পিঠাগুড়ি খুন্দি নামঘৰলৈ বুলি দিয়ে, কিয়নো আমাৰ নামঘৰৰ যিহেতু অংশীদাৰ বহুত একেলগে মানুহে খায়। গতিকেলৈ 800 ঘৰ মানুহে একেলগে কাম নিকাম পাতে। গতিকেলৈ সেইবাবে প্ৰায় 800 ঘৰ মানুহৰ কাৰণে পকা মিঠৈ যিহেতু বনায় আৰু আলহী অতিথিৰ কাৰণেও বনায়। গতিকেলৈ এনেকৈ একোটা ৰুম পকাৰে বনাই লোৱা হৈছে, য'ত নেকি মানে প্ৰায় 5 লাখৰো অধিক পকা মিঠৈ তৈয়াৰ কৰা হয়। আৰু মহিলাসকলক যিহেতু পকা মিঠৈ প্ৰস্তুত কৰিবলৈ দিয়া নহয়, কিয়নো মহিলাসকলৰ যিহেতু অসুবিধা হয়, সেইবাবে মহিলাসকলে মাত্ৰ পিঠা আৰু লাডু, চুজিৰ লাডু হওক, নাৰিকল লাডু হওক, এইখিনিহে প্ৰস্তুত কৰে। ভকতসকলেহে এনেদৰে পকা মিঠৈ তৈয়াৰ কৰে। আৰু আলহী অতিথি যিহেতু আটাইতকৈ বেছি হয়, গতিকেলৈ তাৰ কাৰণে আমাৰ নামঘৰত পকা মিঠৈ যিটো প্ৰসাদ বুলি কয়, সেই প্ৰসাদ বহুত বেছিকৈ প্ৰস্তুত কৰে। আৰু মোৰ বাবে এয়া প্ৰথমটো আছিলে বৰসভা, গতিকেলৈ প্ৰথমবাৰৰ বাবে মই দেখিছোঁ আৰু সেইকাৰণে অকণমান দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ। এয়া আমাৰ নবৌ হৈছে।
এই আমাৰ নবৌয়ে গ্লাছত ভৰাই আছে টিকলু পোৱালি বনাই আছে সকলোৱে এনেকৈ মানে বনাইছে আৰু সকলোৱে এনেকৈ মানে চৌকা যিহেতু কেইবাটাও এনেকৈ খান্দি লৈছে আৰু এয়া দীঘলীয়া লাইন এনেকৈ সকলোৱে বনাই আছে আৰু এনেকৈ প্ৰস্তুতি চলাইছে আৰু এইফালে চাওকচোন যিভাগ পুখুৰীত আচলতে কাছ পোহা হয় সেই ভাগ পুখুৰীৰ পৰা আজি পাৰতে মানে আমি কাছ দেখা পালোঁ কাছয়ে মানে কণী পাৰিবৰ কাৰণে এডোখৰ জেগা এনেকৈয়ে সাজি দিছে গতিকেলৈ ইয়াত লিখাও আছে কাছ সংৰক্ষণ কৰা হয় গতিকেলৈ আজি আমাৰ যিহেতু ভাগ্য আছিল বুলিয়ে ভাবি লৈছোঁ কিয়নো এনেকৈ কাছ পাৰত কেতিয়াও দেখা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে যিহেতু দেখিলোঁ আৰু কাছয়ে যে বালিত কণী পাৰে বা পাৰত কণী পাৰে সেয়া মই কিতাপে পত্ৰহে দেখিছিলোঁ কিন্তু আজি নিজৰ চকুৰ সন্মুখত দেখা পালোঁ আৰু এনেকৈ পাৰত উঠি তাই আমাৰ ফালে চাই আছিলে আৰু ইয়াত লিখাই আছে কাছৰ পোৱালি দিয়া স্থান মানে সিহঁতক মানে ডিষ্টাৰ্ব কৰিবলৈ মনা কৰিছে বা সিহঁতি যেতিয়া নেকি পাৰত আহে তো মানে আমনি কৰিবলৈ মনা কৰিছে লিখি থৈছে তো ডলাবিলাক মানে পাৰত এনেকৈ শুকুৱাই ৰখা হৈছে যিহেতু আলহী অতিথি প্ৰায়ে বহুত জিলাৰ পৰা আচলতে গোট খাব কাইলৈ গতিকেলৈ সেইবাবে ডলাবিলাক এই পুখুৰীৰ পাৰতে এনেকৈ ৰখা হৈছে আমি নাই খাব ইয়াত লিখিছে ন ডিষ্টাৰ্ব কৰিবলৈ হাক দিছে সিহঁতক আমনি নকৰিব কৰা পাৰত উঠি আছে আগতে তাৰমানে এই ৱাল পাৰ হৈ গুচি যায় ৰাস্তাত ঘূৰি ফুৰেগৈ আজিকালি ফেঞ্চিং দি দিলে আৰু ইয়াতে মানে কাইলৈ কাৰ্যালয় যিহেতু হ'ব গতিকেলৈ ভিতৰতে এনেকৈ পেণ্ডেল মানে অকণমান সজাই পৰাই তুলিছে আৰু তাৰপিছতে প্ৰসাদ খালোঁ এয়া সকলোৱে প্ৰসাদ গ্ৰহণ কৰিলোঁ প্ৰসাদ খোৱাৰ পাছতে এয়া নিৰামিষ ভাত সকলোৱে মিলি এনেকৈ খালোঁ যিহেতু আজি চাফ চাফাই কাম আছিলে গতিকেলৈ যিসকলে মানে আহি অকণমান চাফ চাফাই কৰিছে সেইসকল সকলোকে এনেকৈ সিদ্ধ দিয়া হ'ল গতিকে তাৰপিছত আৰু খাই বৈ আমি এনেকৈ সকলো কাম বন কৰি মেলি ঘৰ মোৱা হ'লোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক মাত্ৰ কেনেদৰে আয়োজন কৰিছে সেয়াহে অলপ দেখুৱালোঁ কাইলৈ ভিডিঅ'টোত সম্পূৰ্ণ যিখিনি মানে নীতি নিয়ম সেইবোৰ দেখুৱাম যিহেতু মই আগতে এইবোৰ দেখাই নাছিলোঁ বৰসভা যিহেতু আমাৰ তেনেকৈ নহয় ইমান ডাঙৰকৈ যিহেতু পাতা নহয় গতিকেলৈ দেখা নাছিলোঁ ইমান ডাঙৰকৈ গতিকেলৈ এইবাৰ বহুত ডাঙৰ হ'ব বিভিন্ন ঠাইৰ পৰা মানুহো আহিব আলহী অতিথিও বহুত হয় গতিকেলৈ এইবাৰ আপোনালোকক ধুনীয়াকৈ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনে পালে জনাব আৰু এয়া দেখিছেনে এই সময়কণ আচলতে বিৰাটেই ধুনীয়া পিছবেলা আমি যিহেতু নামঘৰৰ পৰা আহোঁতে যিহেতু পিছবেলাই হৈ গ'ল আৰু প্ৰায় 5টামানেই যিহেতু বাজিলে গতিকেলৈ এই সময়কণ বিৰাটেই ভাল লাগে আৰু এনেকৈ শ্বৰ্টকাট মাৰি আমি গাঁৱৰ মানে যিটো শ্বৰ্ট গলি সেইটোৱেদি আহি ঘৰ পালোহি ৰাস্তাতে পালে আম দেখিছেনে আম কাটিছে পুকীয়া ওলালে আম কাটিছিলে পুকীয়া ওলালে দেখিছেনে তাকে এতিয়া খাই গৈ থাকিব সেয়া হ'ব লাগে পুকীয়া নাখাওঁ ভাল এটুকুৰে কাটি দিলে খাম বাৰু এই পুকীয়া ডোখৰ কাটি দিয়ক
তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব। ধন্যবাদ।